নমস্কাৰ বন্ধু-বান্ধৱীসকল। হামেফুজি চেনেলত আপোনাক স্বাগতম। বন্ধু-বান্ধৱীসকল, প্ৰথম খণ্ডৰ তৃতীয় খণ্ডলৈ আজি আগবাঢ়িছোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হ'ল 81 নম্বৰ প্ৰশ্ন। প্ৰশ্নটো হ'ল বুদ্ধৰ পূৰ্বজন্মৰ কাহিনীসমূহক কি বুলি কোৱা হয়? উত্তৰটো হ'ব বুদ্ধৰ পূৰ্বৰ কাহিনীসমূহক জাতকৰ কাহিনী বুলি কোৱা হৈছিল। 82 নম্বৰ প্ৰশ্নটো হ'ল বোমা বিস্ফোৰণ ঘটি প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ কোন ঠাইত মৃত্যু হৈছিল? উত্তৰটো হ'ব শ্ৰী পেৰাম্বুদুৰ। এইখন ঠাই তামিলনাডুত অৱস্থিত। 83 নম্বৰ প্ৰশ্নটো হ'ল ভাৰত আৰু শ্ৰীলংকাৰ মাজত থকা প্ৰণালীটোৰ নাম কি? উত্তৰটো হ'ব পক প্ৰণালী। 84 নম্বৰ প্ৰশ্নটো হ'ল ভাৰত বুৰঞ্জীত কোন ৰজাক জ্ঞানী মূৰ্খ ৰজা বুলি কোৱা হৈছিল? উত্তৰটো হ'ব মহম্মদ বিন তুগলকক ভাৰত বুৰঞ্জীত জ্ঞানী মূৰ্খ ৰজা বুলি কোৱা হৈছিল। 85 নম্বৰ প্ৰশ্নটো হ'ল মানুহৰ প্ৰথম বাহন কি? অৰ্থাৎ মানুহে কিহত প্ৰথমে চলাচল কৰিছিল? মানুহৰ প্ৰথম বাহন হ'ল জন্তু। 86 নম্বৰ প্ৰশ্নটো হ'ল কৃষিকাৰ্য আৰু চিকাৰৰ ভিতৰত মানুহৰ অধিক পুৰণি ব্যৱসায়টো কোনটো? উত্তৰটো হ'ব চিকাৰ। পূৰ্বজন্মৰ মানুহবোৰে চিকাৰ কৰিয়েই জীৱন নিৰ্বাহ কৰিছিল। 87 নম্বৰ প্ৰশ্নটো হ'ল প্ৰাচীন ভাৰতৰ মহাকাব্য দুখনৰ নাম কি? এইটো প্ৰশ্ন সকলোৱে জানে চাগে। উত্তৰটো হ'ব ৰামায়ণ আৰু মহাভাৰত। 88 নম্বৰ প্ৰশ্নটো হ'ল দিল্লীৰ সিংহাসনত আৰোহণ কৰা প্ৰথম মহিলা কোন? উত্তৰটো হ'ব দিল্লীৰ সিংহাসনত আৰোহণ কৰা প্ৰথম মহিলাজন চুলতানা ৰেজিয়া। 89 নম্বৰ প্ৰশ্নটো হ'ল অশোকৰ শিলালিপিত অধিক ব্যৱহৃত হোৱা লিপি দুটাৰ নাম কি কি? উত্তৰটো হ'ব অশোকৰ শিলালিপিত অধিক ব্যৱহৃত হোৱা লিপি দুটা হ'ল ব্ৰাহ্মী আৰু খাৰস্থী লিপি। 90 নম্বৰ প্ৰশ্নটো হ'ল জৈন ধৰ্মৰ প্ৰধান ভাগ কেইটা আৰু কি কি? উত্তৰটো হ'ব জৈন ধৰ্মৰ প্ৰধান ভাগ দুটা। এই দুটা হ'ল হিনযান আৰু মহাযান। 91 নম্বৰ প্ৰশ্নটো হ'ল মুছলমানসকলৰ প্ৰধান ভাগ কেইটা আৰু কি কি? উত্তৰটো হ'ব মুছলমানসকলৰ প্ৰধান ভাগ দুটা। প্ৰথমটো হ'ল চিয়া আৰু দ্বিতীয়টো হ'ব সুন্নী। 92 নম্বৰ প্ৰশ্নটো হ'ল কোনে ময়ূৰ সিংহাসন আৰু কহিনুৰ হীৰা ভাৰতৰ পৰা পাৰস্যলৈ নিছিল? উত্তৰটো হ'ব নাদিৰ শ্বাহে ময়ূৰ সিংহাসন আৰু কহিনুৰ হীৰা ভাৰতৰ পৰা পাৰস্যলৈ লৈ গৈছিল। 93 নম্বৰ প্ৰশ্নটো হ'ল ভাৰতৰ লৌহ মানৱ কোন? লৌহ মানৱ অৰ্থাৎ লোহাৰ মানুহ। উত্তৰটো হ'ব চৰ্দাৰ বল্লভভাই পেটেলক লৌহ মানৱ বুলি কোৱা হৈছিল। 94 নম্বৰ প্ৰশ্নটো হ'ল কোন চনৰ পৰা ভাৰতত প্ৰথম ডাক টিকট প্ৰচলন কৰা হয়? উত্তৰটো হ'ব 1954 চনৰ পৰা ভাৰতত প্ৰথম ডাক টিকট প্ৰচলন কৰা হয় আৰু এইটো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰচলন কৰা হৈছিল। 95 নম্বৰ প্ৰশ্নটো হ'ল বিশ্বৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন আছিল? উত্তৰটো হ'ব শ্ৰীমাভো বন্দৰনায়ক শ্ৰীলংকাৰ
বিশ্বৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী আছিল? বন্ধু বান্ধৱীসকল, যদি এতিয়ালৈকে ভিডিঅ'টো চাইছে তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব আৰু আপোনাৰ পৰিয়ালৰ সদস্য আৰু বন্ধু বান্ধৱীৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। এনেদৰে আমাৰ ভিডিঅ'বোৰ চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে কাষত থকা বেল অৰ্থাৎ ঘণ্টাটো বজাই দিব। আহক আমি আগৰ প্ৰশ্নবোৰলৈ আগবাঢ়ি যাওঁ। 96 নম্বৰ প্ৰশ্নটো হ'ল, 1 লাখ শোধাইক হত্যা কৰি ইতিহাসৰ পাত অলংকৃত কৰা ব্যক্তি তথা শাসকজন কোন আছিল? উত্তৰটো হ'ব এডলফ হিটলাৰ। এখেত জাৰ্মানীৰ মানুহ। 97 নম্বৰ প্ৰশ্নটো হ'ল, বিশ্বৰ আটাইতকৈ বেছি লুণীয়া পানীৰ সাগৰ কোনখন? উত্তৰটো হ'ব মৃত সাগৰ, বিশ্বৰ আটাইতকৈ বেছি লুণীয়া পানীৰ সাগৰ। 98 নম্বৰ প্ৰশ্নটো হ'ল, চিনলু কি? উত্তৰটো হ'ব চিনলু জাপানৰ এটা প্ৰাচীন জনগোষ্ঠীৰ নাম। 99 নম্বৰ প্ৰশ্নটো হ'ল, বগা মানুহৰ কবৰ অৰ্থাৎ হোৱাইট মেনছ গ্ৰেভ কাক কোৱা হয়? উত্তৰটো হ'ব গিনি কৰ্টক বগা মানুহৰ কবৰ অৰ্থাৎ হোৱাইট মেনছ গ্ৰেভ বুলি কোৱা হয়। 100 নম্বৰ প্ৰশ্নটো হ'ল, পৃথিৱীৰ আটাইতকৈ পুৰণি বিশ্ববিদ্যালয় কোনখন? উত্তৰটো হ'ব মুছলিম ইউনিভাৰ্চিটি অফ কাইৰান, মৰক্কোৰ ফেজ চহৰত এইখন অৱস্থিত আৰু এইখন স্থাপিত হৈছিল খ্ৰীষ্টপূৰ্ব 859 চনত। বন্ধু বান্ধৱীসকল, এইখিনিতে আপোনাৰ জ্ঞাতাৰ্থে ক'ব বিচাৰিছোঁ যে যদি আপুনি এনেধৰণৰ পুলিচৰ ৰিটেন এক্সামৰ প্ৰিপাৰেশ্যনৰ কাৰণে কিতাপ বিচাৰিছে অৰ্থাৎ কিনিম বুলি ভাবি আছে, পলম নকৰি ডিছক্ৰিপশ্যন বক্সত গৈ লিংকবোৰ দিয়া আছে, কিতাপবোৰ এমাজনৰ পৰা আপোনালোকে লৈ ল'ব পাৰিব। আমাৰ টীমে বহুত ৰিচাৰ্চ কৰাৰ ফলত এই 5খন কিতাপ চিলেক্ট কৰি উলিওৱা হৈছে। ইয়াত কমেও 50% প্ৰশ্ন উত্তৰ আপোনালোকে পাই যাব আৰু বাকী 50% মই আপোনাক ভিডিঅ'ৰ জৰিয়তে দিবলৈ চেষ্টা কৰিম। 101 নম্বৰ প্ৰশ্নটো হ'ল, ফৰাচী বিপ্লৱৰ জন্মদাতা কোন? উত্তৰটো হ'ব ৰুছো ফৰাচী বিপ্লৱৰ জন্মদাতা আছিল। 102 নম্বৰ প্ৰশ্নটো হ'ল, কোন দেশৰ লিখিত সংবিধান নাই? উত্তৰটো হ'ব ইংলেণ্ডৰ লিখিত সংবিধান নাই। 103 নম্বৰ প্ৰশ্নটো হ'ল, ক্ৰিষ্ট'ফাৰ কলম্বাছে কোন চনত আমেৰিকা আৱিষ্কাৰ কৰে? উত্তৰটো হ'ব 1492 চনত ক্ৰিষ্ট'ফাৰ কলম্বাছে আমেৰিকা আৱিষ্কাৰ কৰিছিল। 104 নম্বৰ প্ৰশ্নটো হ'ল, কোন নোবেল বঁটা বিজয়ী আটাতাইৰ হাতত নিহত হৈছিল? উত্তৰটো হ'ব মাৰ্টিন লুথাৰ কিঙো। তেখেত নোবেল বঁটা বিজয়ী আছিল আৰু আটাতাইৰ হাতত তেখেত নিহত হৈছিল। 105 নম্বৰ প্ৰশ্নটো হ'ল, এছিয়ান ডেভেলপমেণ্ট বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? উত্তৰটো হ'ব ফিলিপাইনৰ ৰাজধানী মেৰিনাত এছিয়া ডেভেলপমেণ্ট বেংকৰ মুখ্য কাৰ্যালয় অৱস্থিত। 106 নম্বৰ প্ৰশ্নটো হ'ল, আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল? উত্তৰটো হ'ব জৰ্জ ৱাশ্বিংটন আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰথম ৰাষ্ট্ৰপতি আছিল। 107 নম্বৰ প্ৰশ্নটো হ'ল, পৃথিৱীৰ ভিতৰত আটাইতকৈ সঠিক সময় দিয়া ঘড়ী ক'ত আছে?
উত্তৰটো হ'ব গ্ৰীণ হাউচৰ মান মন্দিৰত পৃথিৱীৰ ভিতৰত আটাইতকৈ সঠিক সময় দিয়া ঘড়ীটো অৱস্থিত। 108 নম্বৰ প্ৰশ্নটো হ'ল ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত কেইখন আৰু কোন ৰাষ্ট্ৰই ভোটদান কৰিব পাৰে? উত্তৰটো হ'ব ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত পাঁচখন পৰিষদ থাকে আৰু ইয়াত 5খন ৰাষ্ট্ৰই ভোটদান কৰিব পাৰে। এইসকল হ'ল আমেৰিকা, ৰাছিয়া, চীন, ইংলেণ্ড আৰু ফ্ৰান্স। এইকেইখন ৰাষ্ট্ৰই ভোটদান কৰিব পাৰে। 19 নম্বৰ প্ৰশ্নটো হ'ল পৃথিৱীৰ ভিতৰত কোন দেশত আটাইতকৈ পুৰণি ৰাজবংশই এতিয়াও ৰাজত্ব কৰি আছে? উত্তৰটো হ'ব জাপানত পৃথিৱীৰ ভিতৰত আটাইতকৈ পুৰণি ৰাজবংশই এতিয়াও ৰাজত্ব কৰি আছে। 110 নম্বৰ প্ৰশ্নটো হ'ল বিশ্বৰ বৃহত্তম শক্তিশালী ৰাষ্ট্ৰ আমেৰিকাৰ বিৰুদ্ধাচৰণ কৰি ক্ষুদ্ৰ দেশ কিউবা বিশ্বৰ সংবাদ জগতত প্ৰখ্যাত হৈ পৰিছে। কিউবাৰ সহস্ৰ গেৰিলা স্বাধীনতা সংগ্ৰামৰ অগ্ৰণী নায়ক আৰু বৰ্তমান ৰাষ্ট্ৰনায়কজনৰ নাম কি? উত্তৰটো হ'ব কিউবাৰ সহস্ৰ গেৰিলা স্বাধীনতা সংগ্ৰামৰ অগ্ৰণী নায়কজন হ'ল ফিডেল কেষ্ট্ৰ আৰু বৰ্তমান ৰাষ্ট্ৰনায়কজনৰ নাম হ'ল ৰাউল কেষ্ট্ৰ। 111 নম্বৰ প্ৰশ্নটো হ'ল বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি হিচাপে পৰিগণিত বিল গেটছৰ প্ৰকৃত নাম কি? উত্তৰটো হ'ব বিল গেটছৰ প্ৰকৃত নাম উইলিয়াম হেনৰী গেটছ। 112 নম্বৰ প্ৰশ্নটো হ'ল বিশ্বৰ সৰ্ববৃহৎ অনাতাঁৰ প্ৰতিষ্ঠান BBCৰ সম্পূৰ্ণ নাম কি? উত্তৰটো হ'ব ব্ৰিটিছ ব্ৰডকাষ্টিং কৰ্পোৰেশ্যন। BBCৰ সম্পূৰ্ণ নাম। 17 নম্বৰ প্ৰশ্নটো হ'ল সমগ্ৰ বিশ্বতে সুপৰিচিত আৰু প্ৰামাণিকৰূপে স্বীকৃত বিশ্বকোষখনৰ নাম কি? উত্তৰটো হ'ব এনচাইক্ল'পেডিয়া ব্ৰিটানিকা। এইখনেই সমগ্ৰ বিশ্বতে সুপৰিচিত আৰু প্ৰামাণিকৰূপে স্বীকৃত বিশ্বকোষ। 114 নম্বৰ প্ৰশ্নটো হ'ল কাৰ দ্বাৰা কিমান চনত বিশ্ব বেংক ৱৰ্ল্ড বেংক প্ৰতিষ্ঠা কৰা হয়? উত্তৰটো হ'ব ৰাষ্ট্ৰসংঘৰ দ্বাৰা 1945 চনৰ 27 ডিচেম্বৰত বিশ্ব বেংক প্ৰতিষ্ঠা কৰা হয়। 115 নম্বৰ প্ৰশ্নটো হ'ল হুৱাংহো নদী চীনৰ দ্বিতীয় সৰ্ববৃহৎ নদী। প্ৰশ্নটো হ'ল হুৱাংহো নদীৰ ইংৰাজী নামটো কি বাৰু? উত্তৰটো হ'ব য়েল' ৰিভাৰ হুৱাংহো নদীৰ ইংৰাজী নাম। 116 নম্বৰ প্ৰশ্নটো হ'ল কনষ্টাণ্টিনোপল এখন ইতিহাস প্ৰসিদ্ধ ৰোমান চহৰ। বৰ্তমান এই চহৰখনক আমি কি বুলি জানো? উত্তৰটো হ'ব ইস্তানবুল। এইখন তুৰ্কী ৰাষ্ট্ৰত অৱস্থিত। 117 নম্বৰ প্ৰশ্নটো হ'ল ইণ্টাৰনেশ্যনেল ৰেড ক্ৰছ সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? উত্তৰটো হ'ব ইণ্টাৰনেশ্যনেল ৰেড ক্ৰছ সংস্থাৰ মুখ্য কাৰ্যালয় জেনিভাত অৱস্থিত। 118 নম্বৰ প্ৰশ্নটো হ'ল বগা হাতীৰ দেশ লেণ্ড অফ হোৱাইট ইলেফেণ্ট বুলি কোন দেশক বুজোৱা হয়? উত্তৰটো হ'ব থাইলেণ্ডক বগা হাতীৰ দেশ বুলি কোৱা হয়। 119 নম্বৰ প্ৰশ্নটো হ'ল কি যুদ্ধৰ পৰাজয়ক নেপোলিয়নৰ ৰাজত্বৰ অৱসান বুলি ধৰা হয়? উত্তৰটো হ'ব বাটাৰলু। এইখন যুদ্ধ হৈছিল 1815 চনত। 120 নম্বৰ প্ৰশ্নটো হ'ল ইউনাইটেড কিংডমৰ সম্পূৰ্ণ ৰূপটো কি? উত্তৰটো হ'ব
ইউনাইটেড কিংডম অফ গ্ৰেট ব্ৰিটেইন এণ্ড নৰ্থাৰ্ণ আয়াৰলেণ্ড। তো বন্ধু বান্ধৱীসকল ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। যদি কিবা ভুল দেখিছে তেনেহ'লে কমেণ্ট বক্সত জনাই দিব। বন্ধু বান্ধৱীসকল আজিলৈ ইমানেই। অহা ভিডিঅ'বোৰত পুনৰ লগ পাম। তেতিয়ালৈকে জয় আই অসম, জয় হিন্দ, জয় ভাৰত।